নমস্কাৰ, মই প্ৰিয়ংকা চানি কিটচেনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এখন বহুত টেষ্টি কচু পিটিকাৰ ৰেচিপি দিম, একো মছলা নোহোৱাকৈ আৰু খুব কম সময়ৰ ভিতৰতে বনাব পাৰি। তেনেহ'লে মই কেনেকৈনো ৰান্ধো চাওঁ আহকচোন। কচু পিটিকাৰ বাবে মই 6টা বৰ বিলাহী লৈছোঁ। আপোনালোকৰ ওচৰত যদি কণ বিলাহী থাকে তেতিয়া কণ বিলাহী ল'ব। এটা ডাঙৰ চাইজৰ মই নহৰু লৈছোঁ, এটুকুৰা আদা লৈছোঁ আৰু 3টা কেঁচা জলকীয়া লৈছোঁ, 2 খিলামান পদিনাৰ পাত লৈছোঁ। মই সকলোখিনি বস্তু ধুনীয়াকৈ কাটি ল'লোঁ। কুটি লোৱাৰ পাছত মই আদাকণ অকণমান থেতেলিয়াই লৈছোঁ আৰু নহৰুকেইটা মই গোটাকৈ ৰাখিছোঁ। মই কচু থুৰখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। চফা কৰি ধুই মই কচু থুৰখিনি গুচাই ল'লোঁ। তাৰপাছত মই এখন কেৰাহী গেছত গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই কচু থুৰখিনি দি দিছোঁ। দেখিছে, মই কচু থুৰখিনি দি দিছোঁ। কচু থুৰখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ লৰাইছোঁ। ধুনীয়াকৈ লৰাই দি 2-3 মিনিটৰ কাৰণে মই কচু থুৰখিনি ঢাকি দিছোঁ। ঢাকি দিয়াৰ পাছত দেখিছে কি ধুনীয়াকৈ অলপকৈ মলমিয়ে গৈছে। তাৰপাছত মই আধা চামুচ নিমখ দিছোঁ। নিমখ নিজৰ সোৱাদ অনুসৰি দিব। কাটি থোৱা নহৰুকেইটা দিছোঁ। থেতেলিয়াই লোৱা আদাকণ দিছোঁ আৰু কুটি থোৱা বিলাহীকেইটা দিছোঁ। সকলোখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ এবাৰ লৰাই দি 2-3 মিনিটৰ কাৰণে আকৌ ঢাকি দিছোঁ। দেখিছে প্ৰায় মোৰ কচুখিনি সিজিয়েই গৈছে। কচুখিনি বনাওঁতে মোৰ বেছি সময়ৰ প্ৰয়োজন হোৱা নাই, প্ৰায় 15-20 মিনিট সময়হে মোৰ প্ৰয়োজন হৈছে। কচুখিনি আধা সিজা হোৱাৰ পাছত মই থোৱা পদুনাৰ পাতকেইখিলা দি দিছোঁ। মই পদুনা পাতকেইখিলা কুটি বা পিচি মই একো কৰি দিয়া নাই, যেনেকৈ আনিছোঁ তেনেকৈয়ে দিছোঁ ধুই ভালকৈ। দেখিছে প্ৰায় মোৰ কচুখিনি আধা সিজিলেই। তাৰপাছত মই কেঁচা তেল দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ। মই কাৰণ ৰান্ধোতে কোনো ধৰণৰ মই তেল ব্যৱহাৰ কৰা নাছিলোঁ। সিজাৰ পাছতহে মই তেলখিনি দিছোঁ, যিহেতুকে পিটিকাত তেল দিলেহে ভাল লাগে, কেঁচা তেল। তেলখিনি দিয়াৰ পাছত ভালকৈ মই কচুখিনি লৰাইছোঁ। প্ৰায় মোৰ কচু হৈয়ে গৈছে। কচুখিনি নমোৱাৰ আগত মই ডাঙৰ চামুচেৰে আধা চামুচ মই জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিয়াৰ পাছত মই ধুনীয়াকৈ লৰাইছোঁ আৰু গেছটো ল' কৰি মই অকণমান নেমু চেপি দিছোঁ। প্ৰায় ডাঙৰ চামুচেৰে আধা চামুচমান হ'ব নেমু দিছোঁ। নেমু দিয়াৰ পাছত মই ধুনীয়াকৈ কচুখিনি লৰাইছোঁ। দেখিছে মোৰ কি ধুনীয়াকৈ কচুখিনি হৈ গৈছে। মই ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপাছত বাতি এটাত থৈ ল'লোঁ। দেখিছে কি ধুনীয়াকৈ মোৰ কচু পিটিকা হৈ গ'ল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আকৌ এবাৰ ধন্যবাদ।